আপি গেল রখা তলে গেল গেল আপা গেল হত চিৰি গেল দিনে ৰাতি মোবাইল টিপি মাৰি থাকে মেল আপা আপি মোবাইল টিপি গাইস আইছো এটা নতুন ব্লগ লৈ আজি আমি যাম আপোনালোকক দেখুৱাম হেন বস্তু এটা নতুন দেখাম আপোনালোকক নতুন ব্লগছ নতুন মানুহ এই নাচাগে দেখা মৰবি ইস বাপ কেতিয়ামে জানো ফালছি বা এতে মেলো এখন বিখ্যাত দলং আৰু এই দলঙৰ ওপৰত আমাৰ দত্তই এটা বক্তৃতা ৰাখিব বক্তৃতা মোৰ বেছি কথা কোৱাৰ অভ্যাস নাই হয় হেল্ল' ফ্ৰেণ্ডছ আমি এতিয়া আহি পালোঁ পথৰুঘাট চৈয়দ বেদী হাই আমি এতিয়া আহি পালোঁ আমাৰ নিচেই ওচৰৰ পথৰুঘাটৰ ৰণ এয়া সকলোৱে জানে চিনি পায় এয়া মোৰ লগত আছে জ্যোতিময় হেল্ল' আমি এতিয়া আহি পালোঁ পথৰুঘাটত আহি কেনেকুৱা লাগিছে তোমাৰ আহিটো ভালেই লাগিছে বাৰু চাওক কি ধুনীয়া দৃশ্য মজা লাগিছে আমাৰ আহি আপোনালোকেও আহিব ইয়াত আমাৰ ভাৰতীয় এইটো আমাৰ স্তম্ভটো ভাৰতীয় স্থল সেনাৰ বাহিনীয়ে বনাইছে আৰু ইয়াত লেখা আছে 1894 চনৰ পথৰুঘাটৰ ৰণৰ শ্বহীদ স্তম্ভ লগতে লেখা আছে শ্বহীদৰ তালিকা কিছুমান দিয়া আছে খনদেউ শ্বেখ বকুল দাস বহুতো ধৰণৰ ইয়াত বহুত মানুহ সেই সময়ত ব্ৰিটিছৰ বিৰুদ্ধে বিদ্ৰোহ কৰি আমাক এতিয়া শান্তিত থাকিবলৈ জীয়াই ৰাখিছে এতিয়া আমি বহি আছোঁ শ্বহীদৰ স্মৃতিৰ তলত বঢ়িয়াকৈ এই দত্ত বাকীবাদ এই 1894 চনত যে কৃষকে ধৰ্ষৰ পৰা মানে ব্ৰিটিছক খেদিছিল তই বাৰু এই ইটা কৃষকৰ কিয় জোচ নাই বাকীৰ কথা নকওঁ কিন্তু মোৰ আছে এই তোৰ কথা বাদ দে তই মংগল ঘৰলৈকে দাউৰি যাব খোজা মানুহ এই ডেকা কি কৈছা ঐ ইছ ইয়াক বডি বনোৱাই নাচাকে বডি ভট দি পেলাই বডি বনোৱাই তই কি গম পাবি এই বডি নোহোৱা কাৰণে কিমান জীয়া বেকআপ হ'ল মোৰ বডি এই চাৱৈ ইয়াক কেনেকে মৰি আছে বাপ সৰু চলিহে জানো মনটো পুৰা নাই বাই বাই ফ্ৰেণ্ডছ আজিলৈ ইমানেই আশা কৰোঁ ভিডিঅ'টো চাই ভাল পালা ই কি চাই মৰি আছে এই দত্ত বাই বাই দেই বাপ তোক কিনাৰ আকৌ দেই দে হ'ব দে বাই বাই